নমস্কাৰ বন্ধুসকল, মোৰ নাম এলবাৰ্ট আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো বন্ধুসকল, আজি মই আছোঁ বিজনীত। তাৰমানে যোৱাকালি আহিছিলোঁ, কিন্তু যোৱাকালি মই ভিডিঅ' কৰিব পৰা নাই, কিন্তু তথাপিও আজি বনাম। আজি নেক্সট ডে হয়, তাৰমানে সন্ধিয়া লাগি গ'ল, তথাপিও মই বনাম ভিডিঅ'টো। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, শেষলৈ চাই থাকিব। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। এই বাবু এয়া হৈছে মোৰ আটা আৰু এয়া হৈছে মোৰ আইতা, চাহ খাই আছে। আইতা কিবা কবি? নকবি? এয়া মাহী, মোৰ মাহী। এই বাবু হাই কৰি দিয়া, হাই কৰি দিয়া। হাঁহিয়ে থাকে। আৰু এইটো হৈছে মোৰ মামী। মামী ফেষ্টা দেখাই দিয়ে অলপ, ফেষ্টা মামী দেখাই দি। এইটা মোৰ মামী। নাম কি তোমাৰ? তোমাৰ সিধু। সিধু। তোমাৰ? আমার নাম গৌরব মন্ডি। গৌরব মন্ডি। তোমাৰ? আমার নাম লিজু। গৌরব মন্ডি না তো। তাৰ মানে কথাটো হ'ল যে তাৰমানে যোৱাকালি আহিছিলোঁ মই বিজনীত, তাৰমানে বিজনীতে আছোঁ বৰ্তমান, মোৰ মামাহঁতৰ ঘৰত আছোঁ। কিন্তু হ'ল যে মই ভিডিঅ' বনাব পৰা নাই, তো আজি বনাই আছোঁ। আৰু মানে বিজনী কলেজ ফিল্ডত মানে কিবা বাণিজ্য মেলা হৈ আছে, তো বাণিজ্য মেলা আজি লাষ্ট। তো সেইবাবে মই বাণিজ্য মেলাটো লাষ্ট ভিডিঅ'টো বনাম। তো আপোনালোকে বৰ্তমান দেখা পাই আছে যে ল'ৰা ছোৱালীয়ে মোক ঘেৰাও কৰি ধৰিছে, তো ভিডিঅ' বনাই আছোঁ। তো সেইবাবে মানে মই চেল্ফি ষ্টিক লৈ ওলাইছিলোঁ। তো এই ফটো তুলিম বুলি কৈ আছে, ফটো তুলিম। কি কৰিব লাগে? লাইক কৰিব লাগে নেকি? এই ভিডিঅ'টো লাইক কৰিব কৈ আছে, ভিডিঅ'টো লাইক কৰি দিয়ক। আপোনালোকে চাই আছে মই য'ত ঘূৰি আছোঁ এতিয়া, এইটো হ'ল বিজনী, বানিয়াপাৰা চাইটানগুৰি, 2 নং চাইটানগুৰি হয়। আৰু আপোনালোকে গাঁৱটো চাব পাৰে, চাওক সুন্দৰ সুন্দৰ ধাননি পথাৰ ৰুই থৈছে। চ' ফ্ৰেণ্ডছ, এইটো হৈছে ম'ম' আৰু মোৰ ভণ্টিয়ে বনাইছে ম'ম'টো, মজা কৰি বনাইছে। চাওক কি মজা কৰি বনাইছে। এতিয়া মানে ম'ম' বনাইছে, এতিয়া টেষ্ট কৰিব লাগে। তো টেষ্ট কৰি চাওক কেনেকৈ লাগিছে। মোৰ ভণ্টিয়ে বনাইছে, তো টেষ্ট কৰিব লাগিবই। মজাই হৈছে। তাৰমানে ইয়াৰ ভিতৰত বন্ধাকবি চব্জি দিয়া হৈছে, কবি, বন্ধাকবি। A few moments later. চব 20 টকা মাল, 20 টকা মাল। এইফালে টাকা 150। ফটো উঠাই না। এই আমার এলবার্ট 100 টাকা পেন চাব লাগছে, 100 টাকা পেন। কোনি মাতি আছে আমাক, চাও। ও নাইস। এটা হবো না, এটা হবো না, এটা হবো না আমার লাগে দেখতাম। হ্যাঁ হ্যাঁ হয়ে যাবে, রানিংয়ের জন্য অনেক ভালো। আর তার মধ্যে ঠান্ডা দিন আসছে, মজা লাগছে তো। কালার দেখতে, কেনেকা কালার লাগে? কালার দেখতে মেলাটা সেই বস্তু মানে এটা বস্তু লক্ষ্য কৰিলোঁ যে বেছিভাগ মানে ছোৱালী মানুহৰে বেছি বস্তু। একেবাৰে আপোনালোকে চাব পাৰে, এইবিলাক ছোৱালী মানুহৰ বস্তু। এতিয়া ল'ৰা মানুহৰ বেছি বস্তুৱেই নাই। ল'ৰা মানুহৰ বস্তু কাৰণে যে এইবিলাক আছে, স্পৰ্টিং গেঞ্জি বেছি নাই। 550। ছোৱালীৰ কিমান? 500 बताओ। 550। আমি তো কি কই আমার ঐ কেটলি পিঠা খাবি বোলে? কেটলি পিঠা হা, 3 টাকা। কয়টা লাগে তোক? 3টা লাগে। 3টা পিঠা খাম। কে কেই টাকা করে কেটলি পিঠা? 10 টাকা। 10 টাকা করে। হ্যালো, কিসে
এটা যে চাইছা মই এখানে দর্শন চাইছে এটা গরম বলে লাগছে মজা আছে না মজা तो क्या पसंद कर ना मुझे एक शर्ट लेना था लेकिन शर्ट लेना था कौन सा वाला ज़्यादा माल नहीं है नहीं बेसी नहीं ये होगा क्या ये बहुत शूज मेरे पास एक है लेकिन वो 3 वाला है ज़्यादा अच्छा नहीं है ये बहुत अच्छा था 150 টাকা করে গেলা 100 টাকা পেন আর করতে পারবে এগুলা मजा 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 लगছে পাছত দেখবি ভিডিওগুলা পাছত দেখবি মজা লাগছে মেজনে মিলি